বিশ্ব ষ্ট্ৰোক দিৱস ৱৰ্ল্ড ষ্ট্ৰোক ডে 2023 বিশ্ব ষ্ট্ৰোক দিৱস 2023 ৱৰ্ল্ড ষ্ট্ৰোক ডে 2023 প্ৰতি বছৰ 29 অক্টোবৰ দিনটো বিশ্ব ষ্ট্ৰোক দিৱস ৱৰ্ল্ড ষ্ট্ৰোক ডে হিচাপে পালন কৰা হয়। বৰ্ধিত ষ্ট্ৰোক ৰোগৰ প্ৰতিকাৰ আৰু চিকিৎসাৰ বাবে সজাগতা আনিবলৈ ৱৰ্ল্ড ষ্ট্ৰোক ডে পালন কৰা হয় আৰু ইয়াৰ চিকাৰ হোৱা ৰোগীক ভালকৈ চোৱা চিতা কৰি চিকিৎসাৰ দিহা লোকক জনাই দিয়াৰ বাবে এই দিৱস পালন কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থা হুৰ তথ্যমতে প্ৰতি বছৰ 1.5 কোটিৰো অধিক লোক এই ৰোগৰ চিকাৰ হৈ আছে আৰু প্ৰায় 50 লাখ ৰোগীৰ মৃত্যু হোৱা দেখা যায়। ষ্ট্ৰোক ৰোগৰ বৰ্ধিত হাৰ কমাবলৈ আৰু চিকিৎসাৰ বিষয়ে সজাগতা বঢ়াবলৈ আৰু চিকাৰ হোৱা লোকৰ চিকিৎসাৰ প্ৰবন্ধ কৰিবলৈ প্ৰতি বছৰ 29 অক্টোবৰ দিনটো বিশ্ব ষ্ট্ৰোক দিৱস হিচাপে পালন কৰা হয় আৰু এই উৎসৱৰ প্ৰতি বছৰ নতুন লক্ষ্য ৰখা হয়। বিশ্বজুৰি ষ্ট্ৰোকৰ প্ৰতি লোকক সজাগতা কৰাৰ লগতে স্বাস্থ্যৰ প্ৰতি সচেষ্ট হ'বলৈ প্ৰেৰণা দিয়া হয়। 1. মগজুৰ ষ্ট্ৰোক মানে কি? ব্ৰেইন বা মগজুৰ ষ্ট্ৰোক চিকিৎসা ব্যৱস্থাৰ এক জটিল অধ্যায় হয়, য'ত মগজুৰ বা মস্তিষ্কৰ কিছু অংশৰ ৰক্ত প্ৰবাহিকা হীৰাত ৰুদ্ধ হোৱা ব্লকৰ বাবে ৰক্ত সঞ্চালন কমি যোৱাত কোনো অংশ মৃত্যু বা অপমৃত্যু হ'ব পাৰে। 2. বিশ্ব ষ্ট্ৰোক দিৱসৰ লক্ষ্য। এই বছৰ বিশ্ব ষ্ট্ৰোক দিৱসৰ লক্ষ্য টুগেডাৰ উই আৰ গ্ৰেটাৰ দেন ষ্ট্ৰোক। একেলগে লগ লাগি আমি ষ্ট্ৰোকতকৈও শক্তিশালী হওঁ। ই উচ্চ ৰক্তচাপৰ বিষয়বস্তু হয়, হৃদয়ৰ অনিয়মিত ধপধপনি, ধূমপান, আহাৰ আৰু ব্যায়ামৰ দৰে প্ৰতিকূল পৰিস্থিতিক কম কৰাৰ বাবে ব্যৱস্থা কৰা হয়। এই অভ্যাসবোৰ এৰাই চলিলে প্ৰায় 90% ষ্ট্ৰোক ৰোগৰ পৰা হাত সাৰিব পাৰি। 3. বিশ্ব ষ্ট্ৰোক দিৱস কেতিয়া পালন কৰা হয়? প্ৰতি বছৰ 29 অক্টোবৰ দিনটো বিশ্ব ষ্ট্ৰোক দিৱস হিচাপে পালন কৰা হয়। এই দিৱস 2004 চনৰ পৰা পালন কৰা আৰম্ভ কৰা হয়, যেতিয়া কানাডাত বিশ্ব ষ্ট্ৰোক কংগ্ৰেছ এই দিনটো পালন কৰে। 2 বছৰ পিছত 2006 চনত এই দিনটো জনসজাগতাৰ বাবে ঘোষণা কৰা হয়। 2006 চনত ৱৰ্ল্ড ষ্ট্ৰোক ফেডাৰেশ্যন আৰু আন্তৰ্জাতিক ষ্ট্ৰোক ছ'চাইটি অনুষ্ঠানৰ লগত ৱৰ্ল্ড ষ্ট্ৰোক সংগঠন WHO বিভিন্ন প্লেটফৰ্মত বিশ্ব ষ্ট্ৰোক দিৱস WASD পালন কৰি আহি আছে। 4. বিশ্ব ষ্ট্ৰোক দিৱসৰ ইতিহাস। 1990 দশকত বিশ্বজুৰি ষ্ট্ৰোক ৰোগৰ বৰ্ধিত সংখ্যাৰ কাৰণে এই পৰ্যায়ত উপনীত হ'ব লগা হ'ল। 2010 চনত বিশ্ব ষ্ট্ৰোক সংগঠনে সজাগতাৰ অভাৱ আৰু ইয়াৰ নিদানৰ বা প্ৰতিকাৰৰ সঠিক প্ৰৱৰ্ধন কৰি মৃত্যুৰ হাৰ কমোৱা আৰু বিকলাংগৰ পৰা হাত সাৰিবলৈ ষ্ট্ৰোক ৰোগক সাৰ্বজনীন স্বাস্থ্যৰ আপদ কাল হিচাপে ঘোষণা কৰা হৈছে। 5. ষ্ট্ৰোক হোৱাৰ লক্ষণ আৰু নিৰাময়। ষ্ট্ৰোক পোনপ্ৰথমে প্ৰাপ্তবয়স্ক লোকৰ মাজতহে হোৱা দেখা গৈছিল, কিন্তু এতিয়া যুৱচামৰ মাজতো এই ৰোগৰ গৰাহত পৰা দেখা যায়। ষ্ট্ৰোক হোৱাৰ লক্ষণ বা চিমথমছ জনাবৰ প্ৰয়োজন হয়। তেতিয়াহ'লে জানো আহক ষ্ট্ৰোক হোৱাৰ কাৰণ আৰু ইয়াৰ পৰা হাত সৰাৰ উপায়সমূহৰ বিষয়ে। ষ্ট্ৰোকৰ লক্ষণসমূহ চিমথমছ হ'ল: 1 নম্বৰ, মুখমণ্ডল আৰু ভৰিত হঠাতে অৱসতা বা পেৰালাইচিছ হোৱা দেখা যায়। 2 নম্বৰ, দুৰ্বল হোৱা। 3 নম্বৰ, হঠাৎ ভ্ৰম বকা। 4 নম্বৰ, কথা কোৱা বাধা হোৱা। 5 নম্বৰ, এটা বা দুটা চকু অন্ধকাৰ হোৱা। 6 নম্বৰ, চলা ফুৰাত অচল বা কঠিন হোৱা। 7 নম্বৰ, মূৰ ঘূৰা। 8 নম্বৰ, হঠাৎ মূৰৰ বিষ হোৱা ইত্যাদি হ'ব পাৰে। 5 নম্বৰ, মগজুৰ ষ্ট্ৰোক আৰু ইয়াৰ পৰা হ'ব পৰা পাৰ্শ্বক্ৰিয়া। 1 নম্বৰ, কলেষ্ট্ৰল বাঢ়ি যোৱা, উচ্চ ৰক্তচাপ বাঢ়ি যোৱা, মধুমেহ বা ছুগাৰ বেমাৰ হোৱা, যকৃতৰ ৰোগ হোৱা। 6 নম্বৰ, ষ্ট্ৰোকৰ প্ৰতিকাৰ। ধূমপান এৰা, অৰ্থাৎ ধূমপান কৰা স্বাস্থ্যৰ বাবে হানিকাৰক হয়। নিকোটিনে ৰক্ত প্ৰবাহত ঘাতক স্বৰূপে দেখা দিয়ে, যাৰ পৰা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।
2 নম্বৰ নিচা দ্ৰব্য সেৱন মদ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হয় বুলি আমি সকলোৱে জানো কিন্তু আপুনি জানেনে মদ বেছিকৈ সেৱন কৰিলে ষ্ট্ৰক হোৱাৰ বিপদ বাঢ়ি যায় 3 নম্বৰ ওজন কমোৱা এজন স্বাস্থ্যৱান শৰীৰৰ গৰাকী ব্যক্তি উচ্চ ৰক্তচাপ মধুমেহ আৰু ষ্ট্ৰক হোৱাৰ সম্ভাৱনা কম হয় প্ৰয়োজনতকৈ বেছি শকত হোৱা আৰু ওজন বঢ়া আদিয়ে ষ্ট্ৰক ৰোগক নিমন্ত্ৰণ কৰাৰ লেখীয়া হ'ব পাৰে ইয়াৰ পৰা হাত সাৰিবলৈ ডায়েট কণ্ট্ৰল কৰা ব্যায়াম আৰু যোগাসনৰ সহায় ল'ব পাৰে মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব